हेलो गाइस, सब्सक्राइब करें मेरे इस चैनल को और पास में बेल के आइकन को दबाएं ताकि आपको मिल सके मेरी अपडेट्स सबसे पहले। হাই গাইজ, মই হিৰকজ্যোতি শইকীয়া। মই এইবাৰ আপোনালোকৰ মাজলৈ আকৌ এটা অতি সুন্দৰ ফিল্ড লৈ আহিছোঁ, যাৰ নামটো হ'ল ৰাউণ্ড অফ বেকচল। আপোনালোকক মই আগতে ডেমো এটা দিছিলোঁ, হয়তো আপোনালোকে দেখিছে। এইটো দেখিবলৈ বহুতেই ধুনীয়া আৰু মাৰিবলৈ এইটো খুবেই সহজ, বেছি টান নহয়। আপোনালোকে এইটো মাৰিবলৈ হ'লে প্ৰথমতে কিছুমান ট্ৰিপ ফ'ল' কৰিব লাগিব। মই আপোনালোকক দিম ট্ৰিপকেইটা চাব। আৰু যদি আপোনালোকে যদি ভিডিঅ'টো প্ৰথম পৰা যদি শেষলৈকে যদি দেখে, তেতিয়া আপোনালোকে এই ৰাউণ্ড অফ বেকচলটো অতি সহজতে মাৰিব লাগিব। এই ৰাউণ্ড অফ বেকচলটো মৰাৰ আগতে কিছুমান ৱাৰ্ম আপ কৰিব লাগে। আহক আমি ৱাৰ্ম আপবিলাক অলপমান কৰি লওঁ। ৱাৰ্ম আপবিলাক এনেকুৱা ধৰণৰ, প্ৰথমতে নিজৰ এইবিলাক ফ্ৰী হেণ্ড কৰি ল'ব। এইবিলাক কৰিব, তাৰপৰা মাথাটো ইয়াৰ লগাবলৈ ট্ৰাই কৰিব, বহিব, ইয়াৰ লগাবলৈ ট্ৰাই কৰিব, লগাব, আগৰ জেগাকণত লগাবলৈ ট্ৰাই কৰিব, উঠিব। আপোনালোকে হয়তো গম পায়, বেকচল ৰাউণ্ড অফ বেকচল মাৰিবলৈ হ'লে আপোনালোকৰ টাক জাম্প পঢ়াটো অতি প্ৰয়োজনীয়। টাক জাম্প আপোনালোকক মইতো আগৰ ভিডিঅ'ত দিছিলোঁ, টাক জাম্প কেনেকৈ মাৰে চাই ল'ব আপোনালোকে। এতিয়া মই দেখুৱাইছোঁ টাক জাম্প। প্ৰথমতে টাক জাম্পটো এনেকৈ মাৰিব লাগে, এইটো কমপ্লিট কৰিব। তাৰপৰা আপোনালোকৰ টাক জাম্পটো অহাৰ পিছতে আপোনালোকৰ আচ জাম্প আহিব লাগিব। আচ জাম্পটো দেখিবলৈ এনেকুৱা ধৰণৰ, আচ জাম্পটো এনেকৈ আহিব লাগিব। তেনেহ'লে ব'লক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ৰাউণ্ড অফটো মাৰিবলৈ হ'লে আপোনালোকৰ বেকচলৰ আইডিয়া থাকিব লাগিব। বেকচলৰ ভিডিঅ' মই আগতে এইটো চেনেলত দিছোঁ, আপোনালোকে চাই ল'ব। তেনেহ'লে এতিয়া বেকচল এটা মই মাৰিবলৈ দেখুৱাইছোঁ। আপোনালোকে মুঠতে ৰাউণ্ড অফটো মৰাৰ আগতে আপোনালোকৰ বেকচলৰ এইটো আহিব লাগিব, আইডিয়াটো মানে বেকচলটো আপোনালোকে অতি মাৰিব পাৰিব লাগিব। বেকচলটো এনেকুৱা ধৰণৰ। আৰু এই বেকচলটো মৰাৰ পিছতে আপোনালোকে এই ৰাউণ্ড অফটো মাৰিব লাগিব। ৰাউণ্ড অফটো এতিয়া মই আপোনালোকক দেখুৱাম। মানে বেকচলটো মৰাৰ আগতে আপোনালোকৰ ৰাউণ্ড অফটো অতি সহজে আহিব লাগিব, তেতিয়া আপোনালোকে বেকচলটো অতি সহজতে মাৰিব পাৰিব। এই ৰাউণ্ড অফৰ এটা মই আপোনালোকক দেখুৱাইছোঁ, এটা চাই লওক। এই ৰাউণ্ড অফটো আপোনালোকৰ অতি সোনকালে আহিব, মানে ভালদৰে আহিব লাগিব। এই ৰাউণ্ড অফটো অহাৰ পিছত আপোনালোকে এই ৰাউণ্ড অফটো মাৰি পেলাই আপোনালোকে এটা জাম্প কৰিব লাগিব। এনেকৈ মানে ৰাউণ্ড অফটো মৰাৰ পিছত এটা জাম্প কৰিব লাগিব। এতিয়া এই জাম্পটো এতিয়া কেনেকৈ মাৰে এতিয়া চাই লওক আপোনালোকে এবাৰ। এই জাম্পটো আহিব লাগিব আপোনালোকৰ মৰাৰ পিছত। আপোনালোকৰ এই ৰাউণ্ড অফটো মাৰি পেলাই এই জাম্পটো যদি আহি যায়, তেনেহ'লে আপোনালোকে একেটা বস্তুৱেই ৰাউণ্ড অফটো মাৰি পেলাই মানে টাক জাম্পটো ল'বলৈ চাব লাগিব। এতিয়া মই দেখুৱাইছোঁ আপোনালোকক। এনেকৈ টাক জাম্পটো আপোনালোকে ল'বলৈ ট্ৰাই কৰিব লাগিব। এতিয়া এই ৰাউণ্ড অফটো যদি আপোনালোকৰ যদি এনেকৈ যদি আহি যায় টাক লৈ পেলাই, তেনেহ'লে আপোনালোকে এটা মানে হাত দি পেলাই এটা মাৰি চাব। মানে হাত মানে ৰাউণ্ড অফ হেমষ্ট্ৰিং এটা মাৰি পেলাই চাব। তেতিয়া আপোনালোকে মানে ভয়টো অকণ থাকিব। এতিয়া ৰাউণ্ড অফ হেমষ্ট্ৰিংটো এনেকুৱা ধৰণৰ চাই ল'ব। এনেকৈ মাৰি চাব। আপোনালোকৰ এইটো যদি আহি যায়, আপোনালোকৰ এই ৰাউণ্ড অফ হেমষ্ট্ৰিংটো যদি আহি যায়, তেনেহ'লে আপোনালোকে হাতখন নিদিয়াকৈ অকণমান ট্ৰাই কৰিব লাহে লাহে। এতিয়া মই দেখুৱাইছোঁ। এইটো এনেকৈ লাহে লাহে আপোনালোকে মাৰিবলৈ ট্ৰাই কৰিব। প্ৰথমতে হাতখন দি পেলাই মাৰিবলৈ ট্ৰাই কৰিব, একো নহয়। আকৌ এবাৰ দেখুৱাইছোঁ কেনেকৈ মাৰিব চাই লওক। এনেকৈ লাহে লাহে ট্ৰাই কৰিব। আপোনালোকৰ এই ৰাউণ্ড অফ মানে বেক হেমষ্ট্ৰিংটো এনেকৈ যদি অকণ যদি হাত নিদিয়াকৈ যদি আহি যায়, তেনেহ'লে আপোনালোকে ভয় নাখায় এবাৰ মাৰিবলৈ ট্ৰাই কৰিব। আৰু আপোনালোকে যেতিয়াই মাৰিব, যেতিয়া সাহস কৰিব, তেতিয়াই এই বস্তুটো অতি সোনকালে পাৰিব। এতিয়া মই আপোনাক দেখুৱাই দিছোঁ এবাৰ কেনেকৈ মাৰিব চাই লওক। ৰাইজ আপোনালোকে দেখিলে মই ৰাউণ্ড অফ বেকচলটো কেনেকৈ মাৰিলোঁ। আপোনালোকে যদি
এই ট্ৰিপকেইটা যদি ফ'ল' যদি কৰি যদি চাই আপোনালোকে অতি সহজতে বেলেগত ক'তো ট্ৰেইন নোলোৱাকৈ আমাৰ চেনেলটো পাই এই ৰাউণ্ডআপ বেকচল তাৰপৰা আদি যিকোনো ভিডিঅ' দি থোৱা আছে মই আপোনালোকে চাই পেলাই অতি সহজতে ঘৰতে বহি পেলাই মাৰিব পাৰিব। আকৌ আপোনালোকৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভাগৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব।